হেল্ল' গাইজ, আজি দুপৰীয়াৰ ভাত সাজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ কাৰণ আজিৰ ভাত সাজ বিশেষ। এয়া ভাত আৰু এয়া মুগ মচুৰৰ দাইল ধুনীয়াকৈ এয়া বনাইছোঁ। তাৰ পাছত এয়া হৈছে ঘৰৰ জাতিলাও, পানীলাও আৰু ভকুৱা মাছৰ ঘৰৰে এখন তৰকাৰী। খাবলৈ বহুত ধুনীয়া হৈছিলে এই তৰকাৰীখন, টেষ্টি একদম। তাৰ পাছত মাছৰ মাথাৰ লগত এয়া ঔটেঙা। গোটেইখিনি বস্তু ঘৰৰ হয় আজি, সেইকাৰণে আজিৰ থালিখন মই বিশেষ বুলি কৈছোঁ। এয়া ধুনীয়াকৈ মাছৰ মাথা দি ঔটেঙাৰ জোল। তাৰ পাছত এয়া মাছ ফ্ৰাই, মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এই বুকৰ মাছ পিচ কিন্তু মোৰ বহুত বেছি ভাল লাগে, ধুনীয়াকৈ লৈছোঁ। তাৰ পাছত এয়া ঘৰৰে মূলা, বিন আৰু আলুৰ এখন শুকান ভাজি। আৰু এয়া হৈছে ঘৰৰে অমিতা খাৰ। এই বস্তুটো খাই মোৰ বহুত বেছি ভাল লাগে। ধুনীয়াকৈ ইয়াতে একো নাই, অকল খাৰ আৰু নিমখ দি অকণমান হালধি দি কিনে ধুনীয়াকৈ খাৰ বনাইছোঁ। তাৰ পাছত এয়া হৈছে পানীলাওৰ বাকলি আৰু মাছৰ তেল পেটু, এনেকৈ ধুনীয়াকৈ এখন ফ্ৰাই কৰিছোঁ। খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু আমাৰ দৈটোতো সদায় থাকে, ঠিক তেনেদৰে এয়া দৈ। আজিৰ আমাৰ ভাতৰ থালিখন আপোনালোকে কেনেকুৱা পালে জনাবচোন। গোটেইখিনি ঘৰৰে বস্তু হয়, সেইকাৰণে খাবলৈও বহুত বেছি টেষ্টি হৈছে। আজিলৈকে বাই বাই।